মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আহা আজি পুনৰ এটা তোমালোকৰ ভিডিঅ' বনাম, যিটো অসমীয়া ব্যাকৰণৰ ওপৰতে ভিডিঅ'। আৰু এই ভিডিঅ'টো তোমালোকৰ তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে উপযুক্ত হ'ব। ভিডিঅ'টোৰ বিষয়বস্তু হৈছে এটা শব্দত প্ৰকাশ কৰা। আমি সকলোৱে এটা শব্দত প্ৰকাশ কৰা কি কথা এইবিলাক অলপ অলপকৈ জানো, তথাপিতো মই এইটো অকণ বহলাই আলোচনা কৰিবলৈ লৈছোঁ। বহলাই মানে দুই এটা তোমালোকক দেখুৱাই দিম। তাৰপিছত তোমালোকৰ কাৰণে কেইটামান মই দিম, তোমালোকে এইখিনি কৰি মোক দেখুৱাবা বুলি ভাবিছোঁ। এই ভিডিঅ'টো মই আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীৰ বাবে দিম, তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ, বাকী দ্বাদশ শ্ৰেণী পৰ্যন্ত হ'ব পাৰে। বিষয়টো হৈছে এটা শব্দত প্ৰকাশ কৰা। মানে এটা শব্দত প্ৰকাশ কৰা মানে কি, আমাক এটা বাক্য দিব আৰু সেই বাক্যটোৰ সমুদায় অৰ্থটো এটা শব্দই বুজাব। তাৰমানে আমি যিটো আমাক বাক্য কয়, সেই বাক্যটো এটা শব্দৰ ভিতৰত প্ৰকাশ কৰিলেও আমি বুজি পাম। এতিয়া ধৰা যি সময়ত পথাৰত কঠীয়া ৰুব হয়, কঠীয়া ৰোৱাটোক আমি ভূঁই ৰোৱা বুলি কওঁ। আৰু সেই সময়ত যদি আমি কওঁ পথাৰত যিখিনি মানুহে ভূঁইটো ৰুই থাকে, তাক কওঁ ভূঁই ৰোৱা তিৰোতা। আমি তেতিয়া এটা শব্দত যদি কওঁ ৰোৱনী, ৰোৱনী বুলি ক'লে আমি কাক বুজিম? ভূঁই ৰোৱা তিৰোতাক। আৰু এতিয়া অলপ দিনৰ আগতে যেতিয়া আঘোণ মাহ পাৰ হৈ গৈছিলে, পথাৰত ধান দাবলৈ মহিলাসকল বা আজিকালি প্ৰায় পুৰুষসকলেও ধান দাবলৈ মানুহবিলাকে ধান দায়। আৰু সেই ধান দোৱা মানুহবিলাকক আমি এটা শব্দত যদি কওঁ দাৱনী, তেতিয়া আমি বুজি পাম যে দাৱনী বুলি ক'লে ধান দোৱা তিৰোতা বা ধান দোৱা মানুহক বুজোৱা হয়। জেনেৰেলি আমি আগৰ পৰা যিটো কওঁ ধান দোৱা তিৰোতা বুলিয়ে কওঁ। আজিকালি পুৰুষসকলেও ভূঁই ৰুবলৈ লৈছে, কঠীয়া তুলিবলৈ লৈছে, ধান দাবলৈ লৈছে। সেইটো বাদ দিয়া, আমি অসমীয়া ব্যাকৰণৰ যিটো বিষয় শিকিবলৈ লৈছোঁ, সেইটোতে বৰ্তমান শিকোঁ। আৰু মই তোমালোকৰ বাবে এতিয়া কেইটামান বাক্য লিখি দিম, আৰু বাক্যটো এটা শব্দত কি বুজায় সেইটো লিখি দিম। আহা বাক্যকেইটা লিখা আৰম্ভ কৰোঁ, আৰু এটা শব্দত সেই বাক্যটোৰ সম্পূৰ্ণ অৰ্থটো কেনেদৰে ওলাব সেই শব্দটো লিখি দিম। এতিয়া তোমালোকৰ বাবে মই বাক্য লিখা আৰম্ভ কৰিছোঁ। এতিয়া চোৱা, মই ক খ গ ঘকে প্ৰথম চলৈকে এইকেইটা তোমালোকক এটা শব্দত প্ৰকাশ কৰা দেখুৱাইছোঁ। প্ৰথম ক নম্বৰতে আছে যাক সহজে লাভ কৰা যায়। মানে অতি সহজতে যিটো বস্তু আমি পাব পাৰি, সোনকালে পাব পাৰি, সেইটো হৈছে সুলভ। এটা শব্দত যদি আমি সুলভ বুলি কওঁ, তেতিয়া সুলভ বুলি কোৱাৰ লগে লগে আমি বুজিম যে যিটো বস্তু আমি সহজতে পাওঁ সেইটো বস্তুৱে, যাক সহজে লাভ কৰা যায়। খত আছে যাক পাবলৈ টান, মানে যিটো এটা বস্তু আমি সহজতে পাব নোৱাৰোঁ, তেতিয়াহ'লে সেইটো হৈছে দুৰ্লভ। দুৰ্লভ বুলি ক'লে আমি সহজতে যিটো বস্তু পাবলৈ টান সেই কথাটো বুজিম। এতিয়া সুলভ আৰু দুৰ্লভ দুটা শব্দ, ইটো সিটোৰ বিপৰীত। আমি বিপৰীত অৰ্থযুক্ত শব্দ য'ত শিকিছিলোঁ, তাত এইটো কথা লিখিব পৰা যাব। সুলভৰ বিপৰীত শব্দ দুৰ্লভ হ'ব, বা দুৰ্লভৰ বিপৰীত শব্দ সুলভ হ'ব। এটা শব্দত প্ৰকাশ কৰাৰ লগতে এই কথাটো তোমালোকক কৈ থলোঁ, মনত ৰাখিবা। গত আছে ধান, মই কৈছিলোঁ যে ভূঁই, প্ৰথম যে ভিডিঅ'টো বনাওঁতে কৈছিলোঁ ধানটোক আমি ভূঁই বুলিও কওঁ, যিটো কঠীয়া অৱস্থাত থাকে, সৰু সৰু হৈ থাকে। যেতিয়া আঘোণ মাহত যিটো পকে সেইটোহে আমি ধান বুলি কওঁ, কিন্তু কিতাপত থকা মতে এইটো ধান বুলিয়ে কৈছে, সেইকাৰণে মই ব্ৰেকেটৰ ভিতৰত ভূঁইটো লিখি দিছোঁ। ধান ৰোৱা তিৰোতা, যি ধানটো ৰুৱে তাক কয় ৰোৱনী, আৰু ধান দোৱা তিৰোতাক কয় দাৱনী। উঙত আছে যি গোচৰ তৰে, সি হৈছে গুচৰীয়া। আৰু যি ৰাতি চৰে, ৰাতিটোক আমি নিশা বুলি কওঁ, ৰাতিৰ এটা সমাৰ্থক শব্দ হৈছে নিশা, সেইকাৰণে ইয়াক এটা শব্দত প্ৰকাশ কৰি লিখা হৈছে নিশাচৰ। এতিয়া আহা তোমালোকক দুটামান এটা শব্দত প্ৰকাশ কৰা দিম, সেইকেইটাৰ উত্তৰ কৰি মোক দেখুৱাবা। এতিয়া তোমালোকৰ বাবে দিয়া এটা শব্দত প্ৰকাশ কৰা বাক্যকেইটা চোৱা। প্ৰশ্নটো আছে এটা শব্দত প্ৰকাশ কৰোঁ আহা। ক দিছোঁ খাবলৈ অনা কলপুলি। খত আছে বহুত কলগছ থকা ঠাই। গত আছে এবাৰ ফল দি মৰি যোৱা গছ। আৰু ঘত আছে ফুল নুফুলাকৈ গুটি হোৱা গছ। এতিয়া তোমালোকক কৈ দিছোঁ, তোমালোকে লিখি মোক দেখুৱাবা অকল। ক নম্বৰটো কি হ'ব চোৱা, খাবলৈ অনা কলপুলি।
খাবলৈ অনা কলপুলিক আমি এটা শব্দত প্ৰকাশ কৰিলে পচলা বুলি ক'ম। খত বহুত কলগছ থকা ঠাই, বহুত কলগছ থকা ঠাইক কলনি বুলি কওঁ। আৰু এবাৰ ফল দি মৰি যোৱা গছ, এবাৰ যি গছত গুটি হৈ গছজোপা মৰি যায় সেয়া হৈছে ঔষধি। এটা শব্দত প্ৰকাশ কৰিলে এটা শব্দটো লিখিব লাগিব ঔষধি গছ। ঘৰত আছে ফুল নুফুলাকৈ গুটি হোৱা গছ, ফুল নুফুলাকৈ গুটি হোৱা গছক বনস্পতি বুলি কোৱা হয়। এইকেইটাই তোমালোকৰ বাবে আজিলৈ ভিডিঅ'টো ইমানেই। এতিয়া আহোঁ পুনৰ এটা নতুন ভিডিঅ' বনাম আৰু তোমালোকে ভিডিঅ'টো শেষত দিয়া প্ৰশ্নখিনি কৰি মোক দেখুৱাবা বুলি আশা কৰিলোঁ। এতিয়ালৈ আহিছোঁ।